নমস্কাৰ বন্ধুসকল ৰাতি প্ৰায় এতিয়া 10 বাজি পাৰ হ'ব হ'ল কিন্তু আমি লাগি আছো ইণ্ডাষ্ট্ৰিত কাম লাগি আছো আমি কেবাজনো মুঠতে আজি ইণ্ডাষ্ট্ৰিত 10 বাজি পাৰ হৈ গ'ল আৰু দিনভৰ লাগি আছো আৰু 10 বাজি পাৰ হ'ব হ'ল এতিয়া এটা কামত লাগি আছো কি কাম আপোনালোকক দেখুৱাম ভাগৰ লাগি গৈছে চকু দেখিছে না জলকা লাগিছে টোপনি আহি গৈছে মাজে মাজে চাহ খাইছো কিবা খাইছো তথাপিতো মানে টোপনি বা ভাগৰটো আতৰা নাই ঠিক আছে বলক কি কামত আমি লাগি আছো কেনেদৰে লাগিছো সকলো আপোনালোকক দেখুৱাম বলক কাৰণ এইবিলাক কাম আমি যিবিলাক কাম আপোনালোকক দেখুৱাম এইবিলাক উৎসাহজনক কাম প্ৰেৰণাজনক কাম এই কামবিলাক আপোনালোকে চাব লাগে আৰু প্ৰেৰণা ল'ব লাগে উৎসাহ ল'ব লাগে আৰু নিজেও কৰিবৰ কাৰণে আগবাঢ়িব লাগে বলক দেখুৱাই আছো চাওক এয়া ভাঙৰিত মানে আমি ধুমাধুম মুগা সূতা কাটি আছো দেই 10 বাজি পাৰ হ'ল এতিয়া কিন্তু মানে ৰাতভৰ দিনৰ পৰা এতিয়ালৈকে এয়া লাগি আছে আমাৰ সকলো ভাগে ভাগে দেখিছে না চাওক এয়া এটো মানে হেখৰ সূতাটো দেই এটো একেবাৰে শেষ হ'ব হৈছে আৰু আজিৰ কাৰণে শেষ হ'ব হৈছে এতিয়া হেখৰ সূতাটো দেই অলপ দলুৱা হৈ গৈছে সূতাটো দেখিছে না আৰু এইবিলাক এনেকুৱা দলুৱা হৈ গৈছে আৰু আগতে কাটি ৰখা যিটো সূতা কাটিছিলো আপোনালোকক দেখুৱাইছো এয়া দেখিছে না এয়া মিহি হৈ আছে এয়া দেখিছে এয়া আগতে মানে কাটি ললো এটো ধুনীয়া সূতা ওলাইছে এটো কিন্তু লাষ্টত এতিয়া শেষ হ'ব হৈছে আৰু এয়া এই দলুৱা সূতা আৰু আমি এনেকৈ এইবিলাক লেটা ইয়াত থৈ গৈছো মুগা লেটা অলপ পাছতে আৰু মুগা লেটা ধুনীয়াকৈ ভাজি পেলাই খাম এয়াও আছে আৰু বেলেগত অলপ ভাজিও থৈছে এই লাষ্টৰ এইকেইটা হ'ল লাষ্টৰ শেষৰ আৰু এয়া আমাৰ ৰশ্মিত কাটি আছে ভাঙৰিত দেই আমাৰ এওঁকো নতুনকৈ শিকাই আছো মানে ভাঙৰিত সূতা কাটিবৰ কাৰণে মুগা সূতা কাটিবৰ কাৰণে এয়া লাগি আছে চাওক লাগি আছে আৰু কাইলৈ লাগিব আৰু এইবিলাক এয়া কালিলৈ কাৰণে এই সূতা মানে খোলাবিলাক মুগা খোলাবিলাক ঠিক কৰি ৰখা হৈছে ঠিক ঠাক কৰি হৈছে এইবিলাক কাইলৈ মানে বইল কৰি ধুনীয়াকৈ সিজাই মেলি আকৌ কাইলৈ ভাঙৰিত সূতা কাটিব লাগিব এইবিলাক এজনে এইবিলাক কৰি আছে গতিকে এইবিলাক কাম কৰিব লাগে ধৰক আপোনালোকে যদি যিসকলে মুগা পোহে বা এৰী পোহে নিশ্চয় জানে যিসকলে বিশেষকৈ নাজানে মুগা সূতা কেনেদৰে কাটে বা এৰী সূতা কেনেদৰে কাটে বিশেষকৈ আমাৰ ইণ্ডাষ্ট্ৰিত এৰী সূতাও কটা হয় মুগা সূতাও কটা হয় গতিকে মুগা সূতা যিসকলে কটা দেখা নাই আমাৰ যিটো লোকেল প্ৰথা লোকেল প্ৰণালীৰে যিটো আমি ভাঙৰি বুলি কওঁ এয়াই হৈছে ভাঙৰিত আমাৰ সূতা কটাৰ প্ৰণালী দেই ঠিকে আছে ধন্যবাদ আজি আপোনালোকক দেখুৱালোঁ ভাঙৰিত কেনেকৈ সূতা কাটে আৰু ধুমাধুম লাগি আছোঁ আমিও পৰৱৰ্তী সময়ত আৰু দেখুৱাই যাম আপোনালোকক ঠিকে আছে